আমাৰ দেশৰ 28খন ষ্টেট প্লাস 2খন ইউনিয়ন টেৰিটৰি লগ লগাই 30খন ষ্টেটৰ টোটেল 4000 এটা এনেকা এমএলএ আছে যাৰ লগত মানে কি আমাৰ ক্ৰিমিনেল চাৰ্জ তেওঁলোকৰ লগত আছে আৰু ইয়াৰে 28% এনেকুৱা এমএলএ আছে যাৰ মানে যিবিলাক ক্ৰিমিনেল চাৰ্জ আছে সেইবিলাক মানে সিৰিয়াস ক্ৰিমিনেল চাৰ্জ যেনে কিডন্যাপিং মাৰ্ডাৰ ৰেপ এইবিলাক মানে কেছত তেওঁলোক অভিযুক্ত আৰু আমাৰ এমপি বিলাকো দুটকা ধুলা নহয় আমাৰ এমপি যিমান আছে আজি তাৰিখত 2019 আমাৰ লেটেষ্ট যেটো লোকসভা হয় 2019 লোকসভাৰ ডাটা অনুসৰি 43% এনেকুৱা এমপি আছে যাৰ মানে ক্ৰিমিনেল চাৰ্জ আছে তেওঁলোকৰ ওপৰত আৰু তাৰে 29% ক্ৰিমিনেল চাৰ্জ এনেকুৱা আছে যিটো সিৰিয়াস ক্ৰিমিনেল চাৰ্জ লাইক মানে আমাৰ ৰেপ মাৰ্ডাৰ কিডন্যাপ তেনেকুৱা আৰু এই যিবিলাক ডাটা আছে এই ডাটাখিনি হৈছে আমাৰ এনেকুৱা নহয় যে কোনোবাই ডাক লগাবৰ কাৰণে চাৰ্জ দি দিছে কোনোবাই এফআইআৰ দিছে তেনেকুৱা নহয় এইবিলাক প্ৰপাৰ মানে সুপ্ৰিম কোৰ্টত এইবিলাক হিয়াৰিং হৈছে তেনেকুৱা সুপ্ৰিম কোৰ্টত চাৰ্জ দাব হৈছে তেনেকুৱা এইবিলাক মানে ক্ৰিমিনেল চাৰ্জ এই যিমানবিলাক ডাটা আছে আৰু এই ডাটাবিলাক আমাৰ এনেকুৱা নহয় ডাটাবিলাক বাৰু তলত ডেছক্ৰিপশ্যনত থাকিবই এই ডাটাবিলাক হৈছে এডিআৰৰ পৰা লোৱা ডাটা এডিআৰ হৈছে এছ'চিয়েশ্যনছ ফৰ ডেম'ক্ৰেটিক ৰিফৰ্ম বুলি এটা এনজিঅ' আছে তেওঁলোকে আজি বহুত দিনৰ পৰা লাগি আছে 90ৰ পৰা যে যিবিলাক মানে ক্ৰিমিনেলি চাৰ্জ থকা কেণ্ডিডেট আছে পলিটিকেল পাৰ্টি বিলাকৰ তেওঁলোকক যাতে ইলেকশ্যন খেলিব নোৱাৰে তেনেকুৱা এই বস্তুটোৰ কাৰণে তেওঁলোকে বহুত আগৰ পৰা লাগি আছে 1999 চনত 1999ত এডিআৰে দিল্লী হাইকোৰ্টত এখন পিআইএল ৰাজহুৱা স্বাৰ্থজনিত এখন পিআইএল মানে তেওঁলোকে দাখিল কৰিছিলে যে এই যিমানবিলাক মানে ক্ৰিমিনেল চাৰ্জ থকা কেণ্ডিডেট আছে তেওঁলোকক মানে কেণ্ডিডেটটো কেনচেল কৰিব লাগে যাতে মানুহে তেওঁলোকক ভোট দিব নোৱাৰে কিন্তু এটা আচৰিত কথা এইটোৱে হ'ল দিল্লী হাইকোৰ্টত যিখন পিআইএল তেওঁলোকে দাখিল কৰিলে সেই পিআইএলখনক মানে সুপ্ৰিম কোৰ্টত আপিল কৰিবৰ কাৰণে গোটেই পলিটিকেল পাৰ্টি একলগ হৈ কিনে আপিল কৰিলে যে এই যিখন মানে পিআইএল দিয়া গৈছে সেইখনক মানে ৰদ কৰিব লাগে মানে সেইখন চবিতা দেশৰ নিৰ্দেশ দিব লাগে সুপ্ৰিম কোৰ্টে এটা কথা চাব আমাৰ পলিটিকেল পাৰ্টি বিলাকৰ মানে যিমান শাসনত আছে বা বিৰোধীত আছে যিবিলাক পলিটিকেল পাৰ্টি আছে তেওঁলোকৰ আদৰ্শ মতাদৰ্শ একেবাৰে নিমিলে তেওঁলোকে ফৰ এক্সাম্পল যদি আমি লওঁ মানে মোদী গভৰ্ণমেণ্টৰ সময়ত উৰিৰ সাৰ্জিকেল ষ্ট্ৰাইক হ'ল বালাকোটত আমাৰ এয়াৰ ষ্ট্ৰাইক হ'ল সেইবিলাকত মানে কেনেকুৱা হ'ল শাসনত থকা বিজেপি পাৰ্টিয়ে যদি কয় যে নহয় এইটো আমাৰ দেশৰ কাৰণে গৌৰৱৰ কথা যে আমাৰ সেনাই গৈ কিনে বেলেগৰ দেশত গৈ কিনে সাৰ্জিকেল ষ্ট্ৰাইক কৰিলে সেই বস্তুখিনি সেইখিনি কথা কিন্তু বিৰোধীয়ে কিন্তু মানি ল'বৰ কাৰণে প্ৰথমতে একমত হোৱা নাছিল তেওঁলোকে তাৰ প্ৰমাণ বিচাৰিছিল তেওঁলোকে মানি নলয় এটা পলিটিকেল পাৰ্টিয়ে যদি কিবা কৈছে আনটোৱে মানি নলয় কিন্তু এই যিখন পিআইএল এডিআৰে 1999ত মানে দিল্লী হাইকোৰ্টত মানে দাখিল কৰিছিল যে যিমান মানে আমাৰ ক্ৰিমিনেলি চাৰ্জ থকা পলিটিচিয়ানছ আছে তেওঁলোকৰ কেণ্ডিডেটবিলাক কেনচেল কৰিব লাগে কিন্তু সেইখনৰ ওপৰত গোটেই পলিটিকেল পাৰ্টিবিলাক একলগ হৈ কিনে সুপ্ৰিম কোৰ্টত আপিল কৰিছে আৰু আমাৰ যিটো ইণ্ডিয়ান ল আছে আমাৰ ইণ্ডিয়ান ল এটা লোকেল অফ এডভান্টেজ অফ ডিসএডভান্টেজ অফ যিয়ে নকওক তাত মানে এটা পইণ্ট আছে যে যেতিয়ালৈকে ফাইনেল জাজমেণ্ট নাই তেতিয়ালৈকে তেওঁ দোষী সাব্যস্ত মানে কৰিব নোৱাৰে কোনো দোষী সাব্যস্ত কৰিব নোৱাৰে আৰু যেতিয়ালৈকে দোষী সাব্যস্ত নহয় তেতিয়ালৈকে তেওঁ কেণ্ডিডেটটো কেনচেল নহয় হা এইখিনিতে মই আৰু এটা বস্তু ক'ব বিচাৰোঁ পলিটিচিয়ানৰ কাৰণে এইটো এটা মানে এডভান্টেজ হৈ গ'ল কি যেতিয়ালৈকে জাজমেণ্ট নাই তেওঁলোকৰ ওপৰত যিকোনো চাৰ্জ নহওক কিয় ক্ৰিমিনেল চাৰ্জ হওক যিকোনো চিৰিয়াছ চাৰ্জ নহওক কিয় তেতিয়ালৈকে তেওঁলোকৰ কেণ্ডিডেটটো কেনচেল নহয় কিন্তু আমাৰ নিচিনা যিবিলাক জনসাধাৰণ আছে যিবিলাক ল'ৰা ছোৱালী আছে আজি তাৰিখত UPSC APSC যিকোনো পাব্লিক চাৰ্ভিচ হওক আৰু যিকোনো গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ যদি কিবা এটাও সৰু চাৰ্জ থাকে কিবা এটাও যদি তেওঁলোকৰ ওপৰত এফআইআৰ কিবা এখন যদি এফআইআৰ হয় তেনে তেওঁলোকে এপইণ্টমেণ্ট নোপোৱাটো একদম ফিক্স নাপায় কিন্তু পলিটিচিয়ান বিলাকৰ লগত এই বস্তুটো মানে প্ৰযোজ্য যেতিয়ালৈকে তেওঁলোকৰ জাজমেণ্ট নাহে তেতিয়ালৈকে মানে তেওঁলোক এই ইলেকশ্যনটো বা তেওঁলোকৰ কেণ্ডিডেটটো গুচি নাযায় তো এই যিখন আমাৰ আইনখন সেই আইনখনৰ আচল মানে যিটো মানে তাৰ ফাইদাটো উঠাইছে সেই ফাইদাটো উঠাই আছে আমাৰ পলিটিচিয়ানবিলাকে আৰু এই পলিটিচিয়ানবিলাকে এই ন্যায়ালয়ৰ এই জাজমেণ্ট নোহোৱালৈকে যেতিয়ালৈকে তেওঁলোকৰ জাজমেণ্ট নাই তেতিয়ালৈকে তেওঁলোকৰ কেণ্ডিডেটটো কেনচেল নহয় তো তেতিয়ালৈকে তেওঁলোকে MLA বা MP হৈ থাকে তাৰ মাজতে আৰু এটা কথা ক'ব বিচাৰোঁ এই ইমান পাৰ্চেণ্টেজটো আমাৰ বাঢ়ি কেনেকুৱা আপোনালোকে চাব ক্ৰিমিনেল চাৰ্জ থকা বা সিৰিয়াছ ক্ৰিমিনেল চাৰ্জ থকা কেণ্ডিডেট বিলাকৰ ইনক্ৰিমেণ্টটো কিয় ইমান বাঢ়ি গ'ল আমি চাব 2019ত আমি এডিআৰৰ ডাটা মতে এডিআৰৰ ডাটা মতে 2019ত আউট অফ 539 MPs 233
233 MP এনেকুৱা MP আছে যাৰ মানে ক্ৰিমিনেলি চাৰ্জ আছে তেওঁলোক আৰু তাৰে 43% মানে আমাৰ লোকসভাত যিমান মেম্বাৰ আছে তাৰ 43% লৈ মানে ক্ৰিমিনেল চাৰ্জ আছে আৰু এই সংখ্যাটো 2014 ত আছিল 34% তাৰ মানে হল কিমান আমাৰ 185 জন MP এনেকুৱা আছিল যাৰ মানে ক্ৰিমিনেলি চাৰ্জ আছিল আৰু 2009 ত হেতু মাত্ৰ আছিল 14%। তো 2009 ৰ পৰা 2019 লৈকে যোৱা 10 বছৰত আমাৰ 14% পৰা 43% লৈকে ইনক্ৰিমেন্ট হৈ গ'ল ক্ৰিমিনেল চাৰ্জ থকা কেণ্ডিডেট মানে অকল এটা পলিটিকেল পাৰ্টিৰে নহয় যিকোনো পলিটিকেল পাৰ্টিৰে এই বস্তুটো বাঢ়ি গ'ল। এতিয়া চাব পলিটিকেল পাৰ্টি বিলাকে এইটো নাজানে নেকি পলিটিকেল পাৰ্টি বিলাকে এইটো বহুত ভালদৰে জানে যে কোনজন কেণ্ডিডেটৰ ওপৰত ক্ৰিমিনেল চাৰ্জ আছে কোনজন অভিযুক্ত কোনজনৰ ওপৰত সিৰিয়াছ ক্ৰিমিনেল চাৰ্জ আছে কোনজনৰ ওপৰত ৰেপ মাৰ্ডাৰ কিডনেপিঙৰ চাৰ্জ আছে সেইবিলাক তেওঁলোকে জানে কাৰণ আজিৰ তাৰিখত যিকোনো পলিটিকেল পাৰ্টিয়ে যিমানে সৰু পলিটিকেল পাৰ্টি নকওঁ উইদাউট চাৰ্ভে তেওঁলোকে কাকো মানে কেণ্ডিডেট নিদিয়ে কাকো টিকেট নিদিয়ে তো তেওঁলোকে এইবিলাক বস্তু ভালকে জানে কিন্তু তেওঁলোকে এই বস্তুটো কি সদায় এই বস্তুটো ইগনোৰ কৰি চলে কাৰোবাৰ ক্ৰিমিনেল চাৰ্জ আছে কি নাই এইবিলাক বস্তু তেওঁলোকে গুৰুত্ব নিদিয়ে কাৰণ তেওঁলোকৰ কাৰণে ফিট হয় এনেকুৱা এজন কেণ্ডিডেট যিবিলাক কেণ্ডিডেটৰ ওপৰত চাৰ্জ থাকে যিবিলাক কেণ্ডিডেট মানে মুকদমা কেছ মুকদমা এনেবিলাক যিবিলাক বস্তু অভিযুক্ত হৈ থাকে তেনেবিলাক কেণ্ডিডেট তেওঁলোকৰ কাৰণে মানে উপযুক্ত হয় এই ৰিপৰ্টটো যিটো এই ৰিপৰ্ট এডিআৰৰ এটা ৰিচাৰ্চ আছে এছ'চিয়েশ্যনছ ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছ তেওঁলোকে এটা ৰিচাৰ্চ কৰিছিল যে যিমানবিলাক মানে কেণ্ডিডেট থাকে পলিটিকেল পাৰ্টিবিলাকৰ যদি সেই কেণ্ডিডেট বিলাকৰ ক্ৰিমিনেল চাৰ্জ থাকে বা বাহুবলী টাইপ হয় আমাৰ হিন্দীত বেছি ইউজ হয় আমাৰ অসমত বা আমাৰ নৰ্থ ইষ্টত তেনেকুৱা বাহুবলী ইউজ নহয় বাট আমাৰ ইয়াতো তেনেকুৱা কালচাৰ আহিছে এতিয়া তো যিবিলাক মানে কেণ্ডিডেট বাহুবলী টাইপৰ হয় বা যিবিলাকৰ ওপৰত ক্ৰিমিনেল চাৰ্জ থাকে তেনেবিলাক কেণ্ডিডেটৰ মানে জিতাৰ মানে চান্সেছটো নৰ্মেল কেণ্ডিডেট এজনতকৈ 3 গুণ বেছি থাকে এইকাৰণে বেছি থাকে তেওঁলোকৰ হাতত পইচা থাকে তেওঁলোকৰ হাতত ক্ষমতা থাকে আৰু তেওঁলোকৰ হাতত মানুহ বহুত থাকে তেওঁলোকৰ মানে এটা চুক্তি কাম কৰিব পৰা মানুহ বহুত থাকে তেওঁলোকৰ লগত তো তেনেবিলাক কেণ্ডিডেটক যদি মানে কোন পলিটিকেল পাৰ্টি এটা যদি টিকট দি দিয়ে তেওঁলোকৰ কাৰণে বহুত মানে হেল্প হয় তেওঁলোকৰ পাৰ্টি ফাণ্ডিঙত হেল্প হয় তেওঁলোকে মানুহ গোটাবৰ কাৰণে ভাল হয় আৰু যিকোনো পলিটিকেল পাৰ্টিৰে আজি তাৰিখত যদি ৰেলী কৰিব লাগে 2000 3000 5000 মানুহ তেওঁলোকৰ থ্ৰুৰে মানে সেইবিলাক মানুহ ৰেলীলৈকে অনাটো একেবাৰে মানে সহজ কথা তেওঁলোকৰ থ্ৰুৰে আনিব পাৰে আৰু পাৰ্টি ফাণ্ডিঙৰ কাৰণে তেওঁলোকৰ মানে তেওঁলোক বহুতে মানে ফিটেষ্ট মানে কেণ্ডিডেট হয় কাৰণ তেওঁ যিকোনো পলিটিকেল পাৰ্টিৰে আজি তাৰিখত পইচা বহুত থাকে ইলেকশ্যন কৰিবৰ কাৰণে আৰু সেই ফাণ্ডিংটো এনেবিলাক মানুহৰ পৰা এই পাৰ্টি ফাণ্ডিং অনাত বহুত হেল্প হয় এইটো কাৰণে এইবিলাক কেণ্ডিডেট যিকোনো পলিটিকেল পাৰ্টিৰে এনেবিলাক কেণ্ডিডেট প্ৰথম পচন্দ এজন সাধাৰণ মানুহে এটা বেংকৰ পৰা লোন নাপায় সেই একেই বেংকৰ পৰা ডাঙৰ উদ্যোগপতি হওক কোনোবা পলিটিচিয়ান হওক তেওঁলোকে কি হৈছে লোন লৈছে কিন্তু লোন লৈ কিনে 1000 কৰোৰ টকা মাৰি কিনে আমাৰ দেশৰ পৰা গুচি গ'ল ফৰ এক্সাম্পল আমি বিজয় মালিয়াকো ল'ব পাৰোঁ বিজয় মালিয়াও তেনেকুৱা ধৰণৰ মানুহ আছিলে তেওঁ পলিটিচিয়ান আছিল আৰু পলিটিচিয়ান তেওঁ অকল বিজেপি বা বিজেপিৰ পৰা নাছিল তেওঁ কংগ্ৰেছৰ পৰা ৰাজ্যসভাত গৈছে কংগ্ৰেছৰ হেল্পত এবাৰ ৰাজ্যসভাত গৈছে এবাৰ বিজেপিৰ হেল্পত তেওঁ ৰাজ্যসভাত গৈছে কিন্তু এই চিষ্টেমৰ যিটো আমাৰ লোক হ'ল এই চিষ্টেমৰ লোকলটো পলিটিচিয়ানবিলাকেও জানে এনেকুৱা নহয় যে তেওঁলোকে নাজানে তেওঁলোকেও জানে কিন্তু এই চিষ্টেমটো তেওঁলোকে ঠিক কৰিব নোৱাৰে চিষ্টেমটোত যে মানুহখিনি ভুগি আছে সেই বস্তুটো তেওঁলোকে কিন্তু ফিল কৰে আৰু সেইটো কাৰণে পলিটিকেল পাৰ্টি যিকোনো পলিটিকেল পাৰ্টি হওক তেওঁলোকে ইলেকশ্যন আগে কি কয় আমি আহি কিনে চিষ্টেমটো চেঞ্জ কৰিম কিন্তু চিষ্টেমটো সেই চিষ্টেম চেঞ্জ নকৰে তেওঁলোকে আহিব যে ৰাইজৰ সেৱা কৰিবৰ কাৰণে চৰকাৰত আহিব বা পলিটিক্সত আহিব কিন্তু ৰাইজৰ সেৱা কৰোঁতে তেওঁলোকৰ নিজৰ বেংক বেলেঞ্চ ইমানে বাঢ়ি গৈ থাকে নিজে নাজানে বেংকত কিমান পইচা থাকে বা কিমান তেওঁলোকৰ বেংক বেলেঞ্চ আছে তেওঁলোকে নিজে নাজানা আছে এটা সময়ত এই বস্তুটো যে যিকোনো পাৰ্টিকুলাৰ কোনোবা এটা পাৰ্টিৰ লগত প্ৰযোজ্য তেনেকুৱা সকলো পাৰ্টিৰ লগতে এই বস্তুটো প্ৰযোজ্য চব পলিটিকেল পাৰ্টিৰে মতাদৰ্শ থাকে আদৰ্শ বেলেগ থাকে কোনোবাই ধৰ্মৰ নামত ৰাজনীতি কৰে কোনোবাই ধৰ্ম নিৰপেক্ষতাৰ নামত ৰাজনীতি কৰে কোনোবাই পঢ়াৰ নামত কোনোবাই কিবা নানান পাৰ্টি আছে চবৰে নিজৰ আদৰ্শ থাকে নিজৰ মতাদৰ্শ থাকে আইডিঅলজি বুলি কৈ কিনে তেওঁলোকে পাৰ্টি খুলিছে কিন্তু যিটো পলিটিকেল পাৰ্টি ফাণ্ডিং থাকে যিবিলাক মানে সিহঁতৰ পাৰ্টিবিলাকত চবৰে ফাণ্ডিং কোনোবা পলিটিচিয়ানে কৰিছে কোনোবা চিনেমা ফিল্ম ষ্টাৰে কৰিছে বা উদ্যোগপতিয়ে কৰিছে কোনোবা পুঁজিপতিয়ে কৰিছে কোনে কৰিছে সেইটো কিন্তু তেওঁলোকে ট্ৰান্সপাৰেঞ্চি কোনো হ'ব নিদিয়ে কেতিয়াবা আপোনালোকে শুনিছে নেকি বিজেপি পাৰ্টিৰ ফাণ্ডিংটো কোন উদ্যোগপতিয়ে দিছে কোন পুঁজিপতিয়ে দিছে কোনোবা বিৰোধীয়ে ৰাস্তাত গৈ কিনে হাল্লা কৰিছে নাই নকৰে কেতিয়াও নকৰে বা কোনোবা শাসনত থকা পাৰ্টিয়ে বিৰোধী কোনে পইচা দিছে কোন উদ্যোগপতিয়ে পইচা দিছে সেইটোক লৈ কিনে কোনোবা কুৱেশ্যন আছে নকৰে
এবাৰ দুবাৰ চাইনাৰ যিটো মানে আমাৰ বাউণ্ডাৰী ক্লেছেছ হৈ আছে সেই ক্লেছেছৰ কাৰণে যাতে ডাইভাৰ্ট কৰিব পাৰি সেইটোৰ কাৰণে মাজতে চাইনাৰ পৰা কোনে ফাণ্ডিং লৈছে চাইনাৰ কোনে ফাণ্ডিং দিছে এইটোৰ ওপৰত এটা সাধাৰণ বিতৰ্ক হৈছিল কিন্তু পলিটিকেল পাৰ্টি ফাণ্ডিঙৰ ট্ৰান্সপাৰেঞ্চিৰ ওপৰত কোনো মানে কেতিয়াও একমত হৈ কিনে কাম কৰা নাই যিকোনো পাৰ্টি হওক শাসনত থকা পাৰ্টি হওক বা বিৰোধীত থকা পাৰ্টি হওক তেওঁলোকে নিজে নিবিচাৰে যে জনতাই জানক যাৰ পৰা তেওঁলোকে ভোট লৈ কিনে আহিছে তেওঁলোকে জানক যে তেওঁলোকৰ পলিটিকেল পাৰ্টি কোনে ফাণ্ডিং কৰিছে ইমান ডাঙৰ ডাঙৰ যে অফিচ বনাইছে সেই অফিচবিলাক কাৰ পইচাৰে বনাইছে পইচাটো ট্ৰান্সপাৰেঞ্চি মানে সবে গম পাওক কোনে দিছে পইচা কিমান পইচা দিছে কেনেকে দিছে চেকত দিছে নে কেছত দিছে তো সেইবিলাক বস্তু তেওঁলোকে কোনো পলিটিকেল পাৰ্টি নিবিচাৰে যে জনসাধাৰণে সেই কথাটো গম পায় আৰু সেইবিলাক ক্ষেত্ৰত তেওঁলোক গোটেইবিলাক একলগ হৈছে যিকোনো পলিটিকেল পাৰ্টি এডিআৰ আৰু এটা ৰিচাৰ্চত মানে এটা ডাটা ওলাই আহিছিলে আৰু সেই ডাটাটো একেবাৰে মানে জানিব লগা ডাটা যিমান আমাৰ জনসাধাৰণ আছে আমাৰ দেশৰ জনসাধাৰণৰ মাজত প্ৰতি 1 লাখ জনসাধাৰণৰ সুৰক্ষাত মাত্ৰ 144 পুলিচ মানে ডিউটিত আছে যদি আমি মানে সাধাৰণভাৱে চাওঁ 1 লাখ মানুহক মানে সুৰক্ষা দিবৰ কাৰণে মাত্ৰ 144 জন পুলিচ আছে কিন্তু ঠিক একেই 14,842টা পলিটিচিয়ানক সুৰক্ষা দিবৰ কাৰণে 47,000 পুলিচে ডিউটি কৰি আছে এই গোটেই চিষ্টেমটো আমাৰ পলিটিচিয়ানবিলাকে বহুত ভালদৰে জানে সেইকাৰণে তেওঁলোকে সদায় পাৱাৰত থাকিছে কোনো পলিটিচিয়ানে নিবিচাৰে যে মই বিপক্ষত বহোঁ যে মই ৰাইজৰ হকে কাম কৰি যাওঁ কিবা এইবিলাক কোনো নহ'ব তেওঁলোকে জানে যদি মই এই চিষ্টেমত থাকোঁ এই চিষ্টেমৰ সুবিধাসমূহ মই পাম আৰু আমাৰ দেশত 65% এনেকুৱা আমাৰ জনসাধাৰণ আছে যাৰ এজ আজিৰ তাৰিখত 35 ইয়াৰ্ছ 35 ইয়াৰ্ছতকৈ তলত কিন্তু সেই একেই যদি আমি পলিটিচিয়ানৰ লগত চাব বিচাৰোঁ যেনে লোকসভা এভাৰেজ এজ হৈছে MP বিলাকৰ 54 ইয়াৰ্ছ মানে এজন দুজনক বাদ দিলে যেনে আম আদমি পাৰ্টিৰ ৰাঘৱ চাড্ডা বা এনেকুৱা এজন দুজনক বাদ দিলে বাকী এভাৰেজ এজে 54 ইয়াৰ্ছ আছে আমাৰ লোকসভা আৰু সেই বস্তুটো যদি আমি ৰাজ্যসভাত চাব যাওঁ এই এজটো 63.5 এভাৰেজ এজ MP বিলাকৰ ৰাজ্যসভাৰ MPৰ এভাৰেজ এজ হ'ল আমাৰ 63.5 তো আৰু এটা কথা হ'ল কি আমাৰ নেপোটিজম ইন পলিটিক্স ইমান মানে ডিপলি সোমাই গৈছে ডিপলি ৰুটেড হৈ গৈছে আজিৰ তাৰিখত যিটোৰ কাৰণে মানে জনসাধাৰণ আমাৰ যিবোৰ সাধাৰণ জনসাধাৰণ আজিৰ তাৰিখত পলিটিক্স কৰিব নোৱাৰে বা তেওঁলোকে যদি ভাবে যে আমি সাধাৰণ ৰাস্তাৰে গৈ কিনে পলিটিক্সত সোমাব পাৰিম এইটো মানে অসম্ভৱ আপোনালোকে এটা বস্তু চাব গুগলত গৈ কিনে যদি সাৰ্চ কৰি দিয়ে টপ 10 ইয়ং পলিটিচিয়ান নেম বা টপ 10 ইয়ং পলিটিচিয়ান অফ ইণ্ডিয়া এনেকুৱাকৈ যদি সাৰ্চ কৰে যিকেইজন নেম মানে সাজেষ্ট কৰিব গুগলে তেওঁলোকৰ যদি আপোনালোকে ডাটাটো চায় তেওঁলোকৰ যদি ইনহেৰিটেন্সটো চায় তেতিয়াহ'লে আপোনালোকে গম পাব যে তেওঁলোকৰ মেক্সিমামৰে ইয়াতো তেওঁলোক পলিটিকেল পাৰ্টিৰ ফেমিলিৰ পৰা হয় ইয়াতো তেওঁলোকৰ লগত কোনোবা ডাঙৰ পলিটিচিয়ানৰ হাত আছে বা তেওঁলোকক কোৱাই বা কাৰোবাক দেখা পাব তো উইদাউট তেনেকুৱাকে কোনো এজন নৰ্মেল মানুহ নাপাব যোন টপ 10 পলিটিচিয়ান আজিৰ তাৰিখত আছে আৰু এটা ডাটা মই দিব বিচাৰোঁ ইয়াৰ পৰা দেশ স্বাধীন হোৱাৰ পিছত মানে 1947ৰ পিছত আজিৰ তাৰিখত মাত্ৰ 0.5% পলিটিচিয়ানে তেওঁলোকৰ ল'ৰা ছোৱালীক আৰ্মি বা ডিফেন্সত পঠাইছে অনলি 0.5% কিন্তু তেওঁলোকে আৰ্মিৰ নামত ভোট বিচাৰে আৰ্মিক দেখুৱাই কিনে নিজকে দেশপ্ৰেমিক দেখায় তো তেওঁলোকে দেশ শাসন কৰিবৰ কাৰণে বা ৰাজ্য দেশৰ সেৱা কৰিবৰ কাৰণে আৰ্মিত তেওঁলোকৰ ল'ৰা ছোৱালীক নপঠায় আৰ্মিত পঠাবৰ কাৰণে আমাৰ জনসাধাৰণক লাগিব কিন্তু পলিটিক্সৰ থ্ৰুৰে ৰাইজৰ সেৱা কৰাত তেওঁলোকে হাউচফুল কৰি ধৰিছে কিন্তু আৰ্মি বা ডিফেন্সৰ থ্ৰুৰে দেশৰ সেৱা কৰাত তেওঁলোকৰ একেবাৰে অৰিহণাই নাই আমি মাত্ৰ ক'লো এটা ডাটা আপোনালোকে চালেও গম পাই যাব আৰু ডাটাটো মই দিম বাৰু ডেছক্ৰিপশ্যনত আফটাৰ ইণ্ডিপেণ্ডেঞ্চ আমাৰ ভাৰতবৰ্ষই কি কৰিলে যে ব্ৰিটিছ যিটো পাৰ্লিমেণ্টাৰী আছিল যিটো এডপ্ট কৰি ল'লে ব্ৰিটিছ পাৰ্লিমেণ্টৰ যিটো নিয়ম আছিল সেইটো এডপ্ট কৰিলে তেনেকুৱাকৈ চলি আছে কিন্তু ব্ৰিটিছ পাৰ্লিমেণ্টত আৰু এটা খুব সুন্দৰ প্ৰচিডিউৰ আছিল সেইটো হৈছে শ্বেডো কেবিনেট তো শ্বেডো কেবিনেটত এনেকুৱা আছিল যে ফৰ এক্সাম্পল যদি এজন গভৰ্ণমেণ্টৰ ফালৰ পৰা ফাইনেন্স মিনিষ্টাৰ থাকে ঠিক অপজিশ্যনৰ ফালৰ পৰাও এজন ফাইনেন্স মিনিষ্টাৰ থাকিব শ্বেডো পেৰেলেলি চলিব কিন্তু শ্বেডো কেবিনেট আৰু তেওঁ যিটো মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা ফাইনেন্স মিনিষ্টাৰে যদি কিবা ঘোষণা কৰিলে আফটাৰ 1 ইয়াৰ কি কৰিলে তেওঁ যি বাজেটত ঘোষণা কৰিলে এইবিলাক ইমপ্লিমেণ্ট হ'ল নে নহ'ল কেনেকৈ কৰিম বুলি কৈছিল তেনেকৈ হ'ল নে নহ'ল সেইবিলাক বস্তু মনিটৰ কৰিব শ্বেডো যিজন মানে ফাইনেন্স মিনিষ্টাৰ থাকে তেওঁলোকে কিন্তু আমাৰ পলিটিচিয়ান বিলাকে খুব সুন্দৰকৈ সেই বস্তুটো নল'লে ব্ৰিটিছ পাৰ্লিমেণ্ট প্ৰচিডিউৰটো এডপ্ট কৰিলে কিন্তু যিটো শ্বেডো পাৰ্লিমেণ্টাৰী যিটো প্ৰপ'জেল আছিল সেই বস্তুটো কিন্তু এইটো এডপ্ট নকৰিলে কাৰণ সেইটো এডপ্ট কৰিলে প্ৰব্লেম আছে পিছলৈকে সেইটো চবেই জানে আৰু চব পলিটিকেল পাৰ্টিয়ে জানে আমি জানিবই নোৱাৰিলোঁ যে এনেকুৱাকৈ এটা মানে প্ৰপ'জেল আছিল যে শ্বেডো গভৰ্ণমেণ্টৰ
বা শ্যাডো কেবিনেটত যদি এখন আমাৰ শ্যাডো কেবিনেট থাকিলে কোনবিলাক ডিপাৰ্টমেণ্টত কোনবিলাক কাম চলি আছে সেইবিলাক জনাটো আমাৰ বহুতখিনি সুবিধা হবে যদি আমাৰ শ্যাডো কেবিনেট থাকিলে আৰু এই সকলোবিলাক বস্তু যিমানবিলাক চিষ্টেম আছে এই চিষ্টেমবিলাক আমি একেদিনে চেঞ্জ কৰিব নোৱাৰো এইটো অসম্ভৱ কথা আমি যদি চেঞ্জ কৰিব যাওঁ এইটো আমি চেঞ্জ কৰি দিব পাৰিম বুলি যদি ভাবো এইটো অসম্ভৱ কথা বাট আমি এটা বস্তু পাৰো যে উইদাউট এনি পাৰ্টি বা আমি এজন কেণ্ডিডেটছ ওপৰতে তাৰ ক্ৰিমিনেল কেছ আছে নে নাই ইয়াক দিলে আমাৰ লাভ হ'ব নে বেয়া হ'ব তেনেকুৱা সেই এটলিষ্ট সেইখিনি যিহেতু আমি বিশ্লেষণ কৰিব পাৰোঁ আজিৰ তাৰিখত আমি যদি ফাৰ্ষ্ট আমি ষ্টেপ হিচাপে লওঁ এটলিষ্ট আমি চব বাদ দিওঁ কি কোনে কি কৰিছিলে হিষ্ট্ৰীত আমি কোনটো ল'ব লাগিছিল কোনটো নল'লো কোনবিলাক নেপোটিজিম চলি আছে নে কি চলি আছে এইবিলাক চব বাদ দি আমি যদি এটা বস্তুৰ ওপৰত ফ'কাছ কৰোঁ সদ্যহতে এটলিষ্ট ক্ৰিমিনেল চাৰ্জ কৰা কেণ্ডিডেটক আমি কৰিলোঁ এটলিষ্ট যদি আমি এটা বা দুটা ইলেকশ্যনত যদি আমি জাষ্ট এইটো কাম কৰি দিওঁ না চব পলিটিকেল পাৰ্টিয়ে তেনেবিলাক কেণ্ডিডেটক মানে টিকট দিয়া বন্ধ কৰি দিব যদি এবাৰ বা দুবাৰ মানে যদি আমি জনসাধাৰণে যদি লৈ লওঁ যে মনত বান্ধি লৈ লওঁ যে এটলিষ্ট আমি কোনো কেছ থকা কোনো ক্ৰিমিনেল কোনো চিৰিয়াছ কেছ থকা মানুহক আমি ভোট দিলোঁ তো এটা বা দুটা যদি ইলেকশ্যনত আমি তেনেকুৱা কৰি দিওঁ তো পলিটিকেল পাৰ্টিবিলাকে বাদ দি দিব তেনেকুৱা মানে কেণ্ডিডেটক টিকট দিয়াটো আমাৰ কনভাৰ্চেশ্যনটো জাষ্ট এটা কুৱেশ্যন আপোনালোকৰ আগত ৰাখি কিনে মই খতম কৰিব বিচাৰিছোঁ ৰাজনীতিটো আমাৰ ৰাইজৰ সেৱা হয় নে এটা চাকৰি ৰাজনীতিটো যদি ৰাইজৰ সেৱা হয় তেওঁলোকে তেতিয়াহ'লে দৰমহা কিয় লয় আৰু ৰাজনীতিটো যদি চাকৰি হয় তেতিয়াহ'লে তেওঁলোকৰ উইদাউট কোৱালিফিকেশ্যন তেওঁলোক কেনেকুৱাকৈ চিলেক্টেড হয় জাষ্ট এই কথাখিনি ভাবি কিনে জাষ্ট আমাৰ কনভাৰ্চেশ্যন খতম